এয়া চাকু লৈছোঁ, চাকুৰ মই পাপৰ বনাম। আজি ফাৰ্ষ্ট টাইম বনাম। এই মিক্সিত মাৰি ল'ম। 2 ঘণ্টা মই ভিজাই থলোঁ, ৰাতিপুৱা ধুই মই ভিজাই থলোঁ, হৈ গ'ল 2 ঘণ্টা। এতিয়া মই মিক্সিত গুড়ি কৰি ল'ম। এয়া মিক্সিত মাৰি ইয়াতে অলপ পানী দিলোঁ, তাৰপিছত নিমখ দিছোঁ আৰু গোটা জিৰা দিছোঁ, আৰু এনেকৈ মই অলপ আধা ঘণ্টামান এনেকৈ পুৰা ডাঠ লেয়াৰ অহাৰ কাৰণে এনেকৈ লাৰি থাকিম, আৰু নহ'লে লাগি যাব পাৰে। অলপ কষ্টকৰ হয়, কিন্তু কামটো হোৱাৰ পিছত বৰ ভাল লাগে। যেতিয়া পিছত মানে হৈ যাব। এয়া মই দেখাই আছোঁ কি বনাই আছোঁ, চাওকচোন। এয়া চাকুৰ পাপৰ, আৰু শুকালে গম পোৱা যাব, এনেকৈ গম পোৱা নাযায়। বনাই আছোঁ, পাপৰৰ ৰেচিপি আপোনালোকক দিম, আপোনালোক সকলোৱে চাব। পাপৰ মই বনাইছিলোঁ, চাকুৰ পাপৰ কেনেকৈ মই দেখাই আছোঁ। এয়া বনাই আছোঁ। এয়া মই চাকু লৈছোঁ, চাকু ধুই থৈছিলোঁ, 2 ঘণ্টা ভিজাই থৈছোঁ। তাৰপিছত এতিয়া মই চাকুখিনি গুড়ি কৰি ল'বও পাৰে, কিন্তু মই গুড়ি কৰি লোৱা নাই। আৰু ইয়াতে মই নিমখ দিছোঁ পৰিমাণ অনুযায়ী, আৰু লগতে জিৰা গুড়ি অলপ দিব পাৰে, মই দিছোঁ, আৰু জিৰা আৰু চিলি ফ্লেক্স দিব পাৰে। আৰু এনেকৈ মই বনাইছোঁ, 2nd টাইম বনাম আজি। খাই ভালে লাগে, সেইকাৰণে মই ভাবিলোঁ আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰোঁ। আপোনালোকে যদি মোৰ ৰেচিপিটো ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া মই বনাব লৈছোঁ। চাকুখিনি ধুনীয়াকৈ ধুই লৈ হাতেৰে মহৰি চাইছোঁ, আৰু 2 ঘণ্টামান ভিজাই থৈছোঁ। ভিজাই থৈ যেতিয়া হাতেৰে মহৰি চালে যেতিয়া মানে গুড়ি হয়, আৰু এয়া চাওকচোন, তেতিয়া গুড়ি হ'ব লাগিব। আৰু মোৰ বেছি টাইম মই আজি ভিজোৱা নহ'ল, কিন্তু গুড়ি হ'লে বেছি ভাল। একো নাই, তথাপিও এনেকৈ আপোনালোকে নিমখ, জিৰা গুড়ি মই দিছোঁ। আৰু যিহেতু সৰু ল'ৰা ছোৱালী আছে, জলকীয়া খোৱা নহয়, সেইকাৰণে মই দিয়া নাই। আপোনালোকে দিব পাৰে চিলি ফ্লেক্স। আৰু এনেকৈ মই পৰিমাণ অনুযায়ী পানী দিছোঁ, দি কেৰাহীত ধুনীয়াকৈ মই মানে উতলাই আছোঁ। যেতিয়া মানে আঠা জাতীয় হ'ব নহয়, গম পাব আপোনালোকে, তেতিয়াই এৰিব পাৰিব। আৰু এনেকৈ অলপ আঠা হোৱাত চাই লৈছোঁ। যেতিয়া মানে ধৰক হাতেৰে চাব বা কাঁহী এখনত দি চাব যে যদি এৰা যায়, আঠা হৈছে, তেতিয়া আপোনালোকে নমাই থৈ অলপ ঠাণ্ডা হ'লে আৰু এনেকৈ ডলা বা চালনীত প্লাষ্টিক দি এনেকৈ দিব। তাৰপিছত ৰ'দত শুকাব লাগিব। সেয়া ৰ'দত শুকাব লাগিব 2 দিনমান, 2 দিন 3 দিন, চোকা ৰ'দ হ'লে 2 দিন। শুকোৱাৰ পিছত গোটেইখিনি ৰিজাল্ট পোৱা যায়। কাৰণ এনেকৈ দেখিলে হয়তো গম নাপায়, কিন্তু ফাইনেল ৰিজাল্ট দেখিলে আপোনালোকে জানে। আৰু যেতিয়া প্লাষ্টিক পেপাৰত দি দিব ঠাণ্ডা হোৱাৰ লগতে, তেতিয়া আপোনালোকে কাঁহীত দিলেও অলপ তেল সানি ল'ব। তেল সানি লৈ বস্তুখিনি দি দিলে, যেতিয়া আপুনি পাপৰখিনি দিব নহয়, তেতিয়া এৰুৱাত সুবিধা হয়। সেইকাৰণে মই অলপ ৰিফাইন সানি লৈছিলোঁ প্লাষ্টিকত, তেতিয়া ধুনীয়াকৈ এৰা দিয়ে। আৰু এয়া মোৰ পাপৰ ৰেডি হৈ গ'ল, খাবলৈ ধুনীয়াই হৈছে। সেয়ে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টি। আপোনালোকে ট্ৰাই কৰি চাব। আৰু যদি মোৰ ভিডিঅ'টি ভাল পালে তেনেহ'লে আপোনালোকে কোনোবা যদি নতুনকৈ চায়ো আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া মোৰ পাপৰ ৰেডি।